Oi, Maharani. Good morning, Master. এই যে মানুহবিলাকে যে কিবা যে কাণত লৈ যে কিবা হেল্ল' হেল্ল' বুলি যে কয় তুমি যিমান পাৰা ট্ৰাই কৰিবা নহ'লে বহুত প্ৰব্লেম হৈ যাব এইবোৰ কি মাতু কালি ৰাতি গ্লাছটো কেনেকৈ ভাঙিলো মন চন মাৰি আছ যে কিবা হৈছে নেকি তেনেহ'লে গ্লাছটো কেনেকৈ ভাঙিল সেইবোৰ একো নহয় তই এনেই কিবা কিবি দেখিছ এতিয়ালৈকে নাহিল যে তই 1 মিনিট বহ মই আহি আছো বেটাহঁত মোক মুক্কেল বুলি কয় হে চিনি পা নাই এই ঘৰত দেখক আকৌ চিনিয়ে পা নাই আহক ৰ একদিন দি আছো ভালকে মজাটো তই এতিয়া ঘূৰি আছো যে এইফালে আছোন কথা আছে তই ইয়াতে বচোন বহ তাতে মাতটোৱে প্ৰেক্টিচ কৰি আছে ডিষ্টাৰ্ব হ'ব তই তাতে কি ভুৰভুৰি আছিলি নাই দাদা এনেই দিয়ক আচ্ছা তোক যে মই কালি কৈছিলো এই অবিনাশক মাতাৰ কথা তই মাতিলি নে সিটোৱেতো আচল কথা দাদা আচল কথা দাদা সিটোৱে আচল কথা অবিনাশক মাতিব দিয়াটো কি আচল কথা বোলো মোকে মাৰিবি এতিয়া মোকে মাৰিবি এতিয়া তই এইটো মাৰ না মোৰ পিছফালে আছে এটা গৈছো ভিতৰত মই সোমাইছো মই গৈছো পিছফালে এইটো এই ব্লু কালাৰৰ পিছফালে পাইছো তোক তেইথানৰ পৰা কৈ আছো মতো বোলে চাহ ৰখে ৰ ঐ তহঁতৰ কি হ'ল কলেজ চলেজ নাই নেকি কিহত লাগি আছ অবিনাশ গেমক খেলো পাবজি নে পাবজি আহিল দে মহাপুৰুষটো লেকচাৰ দিবৰ কাৰণে পঢ়ি শুনি বৰ ফাটৈছে সি আৰু এটা গেম হৈ যাওক তেতিয়াহ'লে গোটেইকেইটা মিলি এটা গেম হৈ যাওক দে বঢ়িয়া দে ষ্টাৰ্ট কৰ মান লাগে দে ষ্টাৰ্ট কৰ ৰেডি দে ৰেডি দিছো ৰ হেডফোন লগাই ল চাউণ্ড নহ'লে ভাল নহয় শুনো এইবাৰ কিন্তু চাবি আমাৰ ভালকে হ'ব হেল্ল' মা ৰ'বা অলপ বিজি আছো ৰ'বা ঠিক আছে ঘৰ যাই আছো ঘৰে ফোন আছে তই ভালকে চাই থাক গম পাইছ সাইডত আনা আছো কি
কিটা মুখেদি নামতা দে আছে দেই ঐ অবিনা মই গৈছো অবিনা কাণে দি কমে শুনা হৈছে নেকি ঐ অবিনা অবিনা তেত্ৰিকা হৰকা কেলে মাতি আছো দেখা নাই কিবা দৰকাৰী কাম কৰি আছো দিগাই কৰি নাথাকে চাই আছো দ মাৰ 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 ও ই কি মোক মাৰা কথা কয়ে এই মক্কেলটোৰ কাৰণে হাৰি থাকিলো নহয় ঐ লাট চাহেব তই মোক মক্কেল বুলি কৈছা হা এই দাদাই তোক মাতবা দিয়াৰ কাৰণে মই তোক মাতবা আহিছোঁ বুজছা হ'ব দে হৰকা কাজিয়াখন নকচোন এই অবিনাশক দাদাই কেলে মাতিছিলে কথাটো কোৱা আগতে এই নকওঁ যা তাক মই তেইথানৰ পৰা মাতি আছোঁ সি সেই মবিল না ফবিলটো টিপাত ব্যস্ত হৈ আছে বুজা নাই কি বুজবা লাগে মই কি বুজবা লাগে হৰকাই কিবা এটা দৰকাৰী কাম কৰি আছো মোবাইলতো দৰকাৰী কাম হা ঐ লাট চাহেব তুহু এই মবিলত কি দৰকাৰী কাম কৰি থকা মোৰ চব জানা আছে বুজছা বাৰু হ'ব দে দাদাই কেলে মাতিছিলে কচোন এই নকম যা এই পাগল গিলানৰ লগতো কোনোবাই কথা কয় না ধেই চালা হৰকা হৰকাইছোৰ বৰ খং ঐ হৰকাই বিয়াখন পাতিলো তেহে খংচং কম্বত শেষত যাই সি মোক মক্কেল বুলি কৈছে দাদা অবিনাশে তোক দাদা এই মোৰ বিশ্বাস নহয় তই এনেই কৈছে এইবোৰ আপুনি নিজে থাকিলে গম পালা হয় তাতে সি ডাইৰেক্ট মোক মক্কেল বুলি কৈছে মই আহক নহয় তেনেকুৱা ল'ৰা নহয় সি বহুত বদমাছ আছে দাদা বহুত বদমাছি তাক মই চাই ল'ম লগত কোন কোন আছিল তাৰ বহুত আছে দিয়ক বুজছে না নাই বহুত কেইটামান আছে গোটেইকেইটা পাগল চব পাগল গোটেইকেইটা জাহান নামে গৈছে তাহোঁ গোটেই মাথা বাৰু তাক মাতিলি নে দাদা তাৰ লগত মই কথাই নক'লো আৰু বুজছে নাই সেই পাগলকেইটাৰ লগত কোনে কথা কয়ে ধেই মই গুচি আহিছোঁ হেল্ল' হাজৰিকা কি